আজি যদি মোৰ লগত এটা ক্ৰেডিট কাৰ্ড থাকিল হয় তেনেহ'লে 1 টকা নিদিয়াকে 70,000 টকাৰ মোবাইলটো মই অৰ্ডাৰ দিব পাৰিলো হয় আৰু মাহে মাহে 2,000 টকাকে EMI দিলো হয়। ক্ৰেডিট কাৰ্ড থকা মানুহবোৰৰ ষ্টেটাছে বেলেগ, দে আৰ লাকি পাৰ্চন। নানান ধৰণৰ প্ৰশ্ন। আচ্ছা, এই ক্ৰেডিট কাৰ্ড কি বস্তু? আজিৰ ভিডিঅ'টোত আমি বুজিবলৈ চেষ্টা কৰিম ক্ৰেডিট কাৰ্ড কি, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ মাজত পাৰ্থক্য কি, ক্ৰেডিট কাৰ্ড এটা কিদৰে কাম কৰে, ইয়াৰ বিলিং প্ৰচেছ কি, আৰু ক্ৰেডিট কাৰ্ডৰ পৰা নিজৰ বেংক একাউণ্টত কিদৰে ফ্ৰীতে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত চাম। কিন্তু তাৰ আগতে ইনভেষ্টমেণ্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ কাৰণে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰি ল'ব। ইয়াতে আপোনালোকে চাব পাৰিছে মোৰ ওচৰত বহুত কেইটা কাৰ্ড আছে, তাৰ ভিতৰত কেইটামান ক্ৰেডিট কাৰ্ড আছে আৰু কেইটামান ডেবিট কাৰ্ড আছে। ক্ৰেডিট কাৰ্ডৰ ভিতৰত এইটো এটা ক্ৰেডিট কাৰ্ড আছে, এক্সিছ বেংকৰ ফ্লিপকাৰ্ট ক্ৰেডিট কাৰ্ড। তাৰপিছত এইটো বেংক অফ বৰোদাৰ ইজি ক্ৰেডিট কাৰ্ড, আৰু তাৰপিছত এইটো বেংক অফ বৰোদাৰ JCB ক্ৰেডিট কাৰ্ড, আৰু এইবোৰ হৈছে ডেবিট কাৰ্ড। ইয়াৰ উপৰিও আৰু মোৰ ওচৰত কেইটামান ক্ৰেডিট কাৰ্ড আছে। ক্ৰেডিট কাৰ্ড এটাত কাৰ্ডৰ ওপৰত লিখা থাকে ক্ৰেডিট বুলি লিখা থাকে, ইয়াতে চাওক ক্ৰেডিট কাৰ্ড বুলি লিখা আছে। আৰু যিবিলাক ডেবিট কাৰ্ড, এই ডেবিট কাৰ্ডৰ ওপৰত আপোনালোকে চাব পাৰে ইয়াতে ডেবিট কাৰ্ড বুলি লিখা থাকে। ক্ৰেডিট কাৰ্ড কাক কয় সাধাৰণ ভাষাত আমি বুজিবলৈ চেষ্টা কৰিম। সাপোজ আপোনাৰ লগত এটা ক্ৰেডিট কাৰ্ড আছে আৰু ইয়াৰ ক্ৰেডিট লিমিট হৈছে 1 লাখ। আপোনাৰ বেংকৰ একাউণ্টত যদি 1 লাখ টকা নাথাকে তথাপি আপুনি এই টকাখিনি উলিয়াব পাৰিব, এই টকাখিনি স্পেণ্ড কৰিব পাৰিব। ইয়াৰ কাৰণে এটা চৰ্ত থাকিব, এই টকাখিনি আপোনাক 50 দিনৰ ভিতৰত ঘূৰাই দিব লাগিব। এই 50 দিনত আপোনাৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নালাগে, কোনো ধৰণৰ চাৰ্জ নালাগে। কিন্তু আপুনি যদি 50 দিন পাৰ কৰি দিয়ে তেনেহ'লে 30-ৰ পৰা 40% ইণ্টাৰেষ্ট আপোনাৰ এই কাৰ্ডৰ ওপৰত লাগি যাব, আৰু আপোনাৰ চিভিল বেয়া হোৱাটো নিশ্চিত। এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপুনি অনলাইন যিকোনো পাৰ্চেছ কৰিব পাৰিব আৰু EMI কৰিব পাৰিব। সাপোজ আপুনি 70,000 টকাৰ এটা মোবাইল ল'ব আৰু এই মোবাইলৰ কাৰণে এই ক্ৰেডিট কাৰ্ড যদি ইউজ কৰে তেনেহ'লে মোবাইলটো অৰ্ডাৰ কৰোঁতে আপোনাক 1 টকাও দিব নালাগে, আৰু এই ক্ৰেডিট কাৰ্ডৰ এগেইনষ্টত সেই মোবাইলটো লোন হৈ যাব আৰু মান্থলি আপোনাক 1500 বা 2000 টকাকে দিব লাগিব, কিন্তু একেবাৰে আপোনাক গোটেইখিনি টকা দিব নালাগে। দ্বিতীয়তে সাপোজ আপুনি 50,000 টকাৰ এটা মোবাইল কিনিছে, এই ক্ৰেডিট কাৰ্ড ইউজ কৰি মোবাইল কিনিছে, কিন্তু আপুনি EMI কৰিব বিচৰা নাই, তেনেহ'লে 50 দিনৰ ভিতৰত আপোনাক এই 50,000 টকা ক্ৰেডিট কাৰ্ডত আকৌ পেমেণ্ট কৰিব লাগিব, অৰ্থাৎ 50 দিন আপুনি ফ্ৰীলি এই টকাখিনি পাই গ'ল। 3 নম্বৰতে আপুনি সাধাৰণতে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যেতিয়া অনলাইন শ্বপিং কৰে, সাপোজ এইটো এক্সিছ বেংকৰ ফ্লিপকাৰ্টৰ ক্ৰেডিট কাৰ্ড, এই ফ্লিপকাৰ্টৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে মই যেতিয়া ফ্লিপকাৰ্টৰ পৰা পাৰ্চেছ কৰোঁ তেতিয়া ইনষ্টেণ্ট মই 5%কে ডিছকাউণ্ট পাওঁ। কিন্তু ডেবিট কাৰ্ডৰ ক্ষেত্ৰত সদায় আপুনি নাপায় আৰু অফাৰ থাকিলেহে পাব, কিন্তু ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত আপুনি পাবই। চিম্পল ভাষাত যদি আমি ক্ৰেডিট কাৰ্ড বুজিবলৈ যাওঁ তেনেহ'লে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ নিচিনা অলমষ্ট ছেম এটা কাৰ্ড, কিন্তু বেংকৰ ফালৰ পৰা কিছুমান ক্ৰেডিট ছেট কৰা থাকে। সাপোজ 50,000 বা 10,000 টকাৰ ক্ৰেডিট ছেট কৰা থাকে, আৰু এই পইচাখিনি আপোনালোকে ইউজ কৰিব পাৰে আৰু ইয়াক 50 দিনৰ ভিতৰত পেমেণ্ট কৰিব লাগিব। নেক্সট টাইম আকৌ আপুনি ল'ব পাৰিব আৰু আকৌ পেমেণ্ট কৰিব লাগিব। তাৰপিছত আমি বুজিবলৈ চেষ্টা কৰোঁ এইটো এটা ডেবিট কাৰ্ড। ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজত পাৰ্থক্য কি? ডেবিট কাৰ্ডৰ জৰিয়তে সাধাৰণতে আপোনাৰ একাউণ্টত যিমান টকা আছে সেই টকাখিনিহে এই কাৰ্ডৰ জৰিয়তে আপুনি ওলাব পাৰে, কিন্তু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনাৰ একাউণ্টত যদি টকা নাথাকে কিন্তু ক্ৰেডিট কাৰ্ড আছে আৰু ক্ৰেডিট কাৰ্ডৰ লিমিট আছে, তেনেহ'লে সেই টকাখিনি আপুনি ওলাব পাৰিব আৰু 50 দিনৰ ভিতৰত আপোনাক পেমেণ্ট কৰিব লাগিব। ইন চিম্পল ভাষাত ডেবিট কাৰ্ডৰ জৰিয়তে আপোনাৰ যিখিনি টকা আছে সেইখিনি টকাহে আপুনি ওলাব পাৰিব, আনহাতে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনাৰ লগত নথকা টকাখিনিও আপুনি ওলাব পাৰিব, কিন্তু আকৌ ঘূৰাই দিব লাগিব। এতিয়া বুজিবলৈ চেষ্টা কৰোঁ ক্ৰেডিট কাৰ্ড এটা কাম কিদৰে কৰে। সাপোজ এক্সিছ বেংকত আপোনাৰ এটা একাউণ্ট আছে আৰু সেই এক্সিছ বেংকৰ পৰা আপোনাক এটা ক্ৰেডিট কাৰ্ড ইছ্যু কৰি দিয়ে। তাৰপিছত আপুনি সেই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ পাৰ্চেছ কৰি আছে, অনলাইন পাৰ্চেছ কৰি আছে, টিকেট বুকিং কৰি আছে, ইত্যাদি আদি কাম কৰি আছে, আৰু প্ৰত্যেকটো ট্ৰানজেকশ্যনৰ এগেইনষ্টত কিছুমান প্ৰচেছিং ফি থাকে, সেইবিলাক সেই কোম্পানীয়ে পেমেণ্ট কৰে, কিন্তু আপোনাক এক্সট্ৰা চাৰ্জ দিব লগা হোৱা নাই। যিটো পেমেণ্ট গেটৱে চাৰ্জ আছে এই চাৰ্জৰ পৰা ক্ৰেডিট কাৰ্ড কোম্পানীয়ে ইনকাম কৰে।
দ্বিতীয়তে আপুনি যেতিয়া সাধাৰণতে হিউজ এমাউণ্টৰ ট্ৰানজেকশ্যন কৰে আৰু সেই ট্ৰানজেকশ্যন এমাউণ্টখিনি ক্ৰেডিট কাৰ্ড কোম্পানীয়ে আপোনাক কল কৰিব আৰু কল কৰি আপোনাক EMI লৈ কনভাৰ্ট কৰিবলৈ ক'ব। চ' সেই সময়ত হয় কি আপোনাৰ সেই টকাখিনি লোনত পৰিৱৰ্তন হৈ যায় আৰু সেই লোনৰ জৰিয়তে ক্ৰেডিট কাৰ্ড কোম্পানীয়ে প্ৰফিট আৰ্ণ কৰে। আৰু 3 নম্বৰতে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ যিটো ৰিপে টাইম থাকে সেই টাইমৰ ভিতৰত যেতিয়া আপুনি পেমেণ্ট কৰিব নোৱাৰে তেতিয়া আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ওপৰত 30 পৰা 40% ইণ্টাৰেষ্ট লাগি যায় আৰু সেই ইণ্টাৰেষ্টৰ পৰা কোম্পানীয়ে ইনকাম কৰে। তাৰপিছত বুজিবলৈ চেষ্টা কৰোঁ ক্ৰেডিট কাৰ্ডৰ বিলিং প্ৰচেছ কিদৰে হয়। সাপোজ আপোনাৰ এখন ক্ৰেডিট কাৰ্ড আছে আৰু ক্ৰেডিট কাৰ্ডৰ সদায় বিল জেনেৰেট হয় মাহৰ 1 তাৰিখে, তেতিয়াহ'লে আপোনাক ক্ৰেডিট কাৰ্ডৰ বিল দিব লাগিব 20 তাৰিখে। সাপোজ আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিলিং ডেট হৈছে 1 তাৰিখ আৰু পেমেণ্ট ডেট হৈছে 20 তাৰিখ। সো এই ক্ষেত্ৰত আমি এটা উদাহৰণ লৈ বুজিবলৈ চেষ্টা কৰিম। সাপোজ আপোনাৰ জানুৱাৰীৰ 1 তাৰিখে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিল জেনেৰেট হয় আৰু জানুৱাৰীৰ 20 তাৰিখৰ ভিতৰত আপোনাৰ এই বিলখিনি দিব লাগে। এই ক্ষেত্ৰত আপুনি যদি জানুৱাৰীৰ 2 তাৰিখে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ পৰা খৰচ কৰে তেনেহ'লে এই জানুৱাৰীৰ 2 তাৰিখৰ যিখিনি আপুনি টকা খৰচ কৰিছে ইয়াৰ বিল হ'ব ফেব্ৰুৱাৰীৰ 1 তাৰিখে আৰু এই বিলখিনি আপোনাক দিব লাগিব ফেব্ৰুৱাৰীৰ 20 তাৰিখে। সো জানুৱাৰীৰ 2 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 20 তাৰিখলৈকে মোটামুটি আপুনি 50 দিন সময় পায় আৰু এই 50 দিনৰ ভিতৰত যদি আপুনি পেমেণ্ট কৰে তেনেহ'লে আপোনাক কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ বা ইণ্টাৰেষ্ট দিব নালাগে। আনহাতে আপুনি যদি 20 তাৰিখে পেমেণ্ট কৰিব নোৱাৰে 21 তাৰিখে পেমেণ্ট কৰি দিয়ে তেনেহ'লে সেই ক্ষেত্ৰত আপোনাৰ 30 পৰা 40% ইণ্টাৰেষ্ট লাগি যাব পাৰে। আৰু যদি আপোনাৰ বিলখিনি আপুনি অন টাইমত পেমেণ্ট কৰে তেনেহ'লে আপোনাৰ ক্ৰেডিট স্ক'ৰ আৰু চিভিল স্ক'ৰ দুয়োটা বহুত ভাল হ'ব আৰু নেক্সট টাইম আপুনি যিকোনো লোন বা ক্ৰেডিট কাৰ্ডৰ কাৰণে ইজিলি এক্সেছ পাব। তাৰপিছত এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত কিদৰে টকা ট্ৰান্সফাৰ কৰিব। সো ইয়াৰ কাৰণে আপোনালোকে ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব নোৱাৰে, ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ থাৰ্ড পাৰ্টি পেমেণ্ট গেটৱে আপোনাক ইউজ কৰিব লাগিব। তাৰ ভিতৰত কিছুমান ফ্ৰী আছে আৰু কিছুমান আপোনালোকৰ 5 পৰা 6% চাৰ্জ কাটিব। সো তাৰ ভিতৰত আপোনালোকে যদি পেটিএম ৱালেটত ট্ৰান্সফাৰ কৰি লয় নাইবা মবিকুইক ৱালেটত ট্ৰান্সফাৰ কৰি লয় সাধাৰণতে আপোনাৰ 3 পৰা 6% আপোনালোকৰ চাৰ্জ কাটি ল'ব। কিন্তু CSC ডিজিটেল সেৱাৰ যিটো ৱালেট আছে তাতে যদি আপুনি ট্ৰান্সফাৰ কৰি লয় তেনেহ'লে আপোনাৰ 1 টকাও চাৰ্জ নাকাটে। তাৰপিছত ফোনপে ৱালেটত যদি আপুনি ট্ৰান্সফাৰ কৰি লয় তেতিয়াও আপোনাৰ চাৰ্জ সাধাৰণতে নাকাটে। ইয়াৰ উপৰিও আপুনি যদি ক্ৰেড যিটো এপছ আছে ইয়াৰ জৰিয়তে যদি আপুনি ৰেণ্ট পে কৰে তেতিয়াও আপোনাৰ চাৰ্জ নাকাটে। সো ভিডিঅ'ৰ শেষত মই এটা কথাই ক'ব বিচাৰিছোঁ, যদি আপুনি টাইম টু টাইম পেমেণ্ট কৰিব পাৰে তেনেহ'লে ক্ৰেডিট কাৰ্ড ইউজ কৰক আৰু যদি নোৱাৰে তেনেহ'লে ক্ৰেডিট কাৰ্ড আপোনাৰ কাৰণে মহা বিপদ হৈ যাব পাৰে। থেংক ইউ।